বেলেগ বেলেগ ধৰণৰ খাদ্য খাওঁ কিন্তু আমাৰ সেই খাদ্যটো এই পেটৰ নলীডালে এইডালেদি ইছ'ফেগাছৰ থ্ৰুইদিয়ে যাব লাগিব ঠিক আছে naturally the food has to process to generate particles which are small and of same texture তো যদি naturally চাব যাওঁ food to কি হ'ব food has to be processed that means process means it has to go through some sort of hello friends মই ঋষভে on behalf of Tripoli আপোনালোকক নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৰে জীৱন সুখ শান্তি সমৃদ্ধিৰে ভৰপূৰ হৈ পৰক ফ্ৰেণ্ডছ যোৱা বছৰ আমাৰ ভিডিঅ' দিয়াত কিছুমান প্ৰব্লেম আহিছিল আমি লাষ্ট ভিডিঅ' আমাৰ নৱেম্বৰৰ 15 তাৰিখে দিছিলোঁ তাৰ পিছত আমি ভিডিঅ' দিয়া নাছিলোঁ আমাৰ কিছুমান টেকনিক্যাল প্ৰব্লেমছ আছিল পাৰ্সোনেল প্ৰব্লেমছ আছিল যি কি নহওক ফ্ৰেণ্ডছ আপোনালোকে আমাক যোৱা বছৰত বহুত বেছি মৰম দিলে যাৰ বাবে আমি আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰম ফ্ৰেণ্ডছ এই বছৰো আপোনালোকে আমাক সহায় সহযোগিতা আগবঢ়াব আমাৰ ভিডিঅ'ত আপোনালোকৰ সহায় অবিহনে আমি এইটো ইমান ডাঙৰ কাম কৰিব নোৱাৰোঁ তো ফ্ৰেণ্ডছ আপোনালোকে আমাক সহায় কৰি থাকিব আৰু আমি মানে আপোনালোকৰ ওচৰত প্ৰতিজ্ঞা কৰিছোঁ যে এই বছৰত আমি গোটেই আটাই টিম ট্ৰিপলিয়ে নিয়মিতভাৱে ভিডিঅ' দিম আপোনালোকক যি যি ইনফৰমেশ্যনছ লাগে গোটেইখিনি দিম তো ফ্ৰেণ্ডছ উইদাউট ৱেষ্টিং এনি টাইম আমি ষ্টাৰ্ট কৰোঁ আমাৰ ভিডিঅ'টো ফ্ৰেণ্ডছ যোৱা ভিডিঅ'টোত আমি লাইভ প্ৰচেছৰ বিষয়ে গোটেইখিনি কথা ডিটেইলছত আলোচনা কৰিছিলোঁ যে লাইভ প্ৰচেছেছ কাক কয় বা লাইভ প্ৰচেছৰ লগত ৰিলেটেড কি কথা আছে গোটেইখিনি কথা আমি যোৱা ভিডিঅ'টোত আমি আপোনালোকৰ লগত ডিটেইলছত কথা পাতিছোঁ আৰু লগতে কৈছোঁ যে লাইভ প্ৰচেছছত কেইটা টাইপ আছে এই গোটেইকেইটা টাইপৰ কথাই আমি আপোনালোকক জাষ্ট ব্ৰিফলি কৈ দিছিলোঁ আজি ফ্ৰেণ্ডছ আমি লাইভ প্ৰচেছৰ যোনটো মেইন যোনকেইটা টাইপ আছে সেই টাইপকেইটাৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম তো প্ৰথম টাইপটো হৈছে ফ্ৰেণ্ডছ নিউট্ৰিশ্যন এইটোৰ বিষয়ে আমি আজি ডিটেইলছত আলোচনা কৰিম তো ফ্ৰেণ্ডছ নিউট্ৰিশ্যন মানে হৈছে আপোনাক ডেফিনিশ্যনটো লিখি দিওঁ দ্য প্ৰচেছ অফ ইনটেক এণ্ড ইউটিলাইজেশ্যন অফ ফুড is called nutrition তো নিউট্ৰিশ্যন মানে ফ্ৰেণ্ডছ এনেকুৱা এটা প্ৰচেছ এনেকুৱা এটা প্ৰক্ৰিয়া য'ত খাদ্য ল'ব আৰু সেই খাদ্যটো ইউজ হ'ব সেইটো প্ৰচেছকে আমি চিম্পলি নিউট্ৰিশ্যন বুলি কওঁ খাদ্য আমাক কিয় লাগে ফ্ৰেণ্ডছ খাদ্য আমাক কিয় লাগে যদি আমি ইয়াৰ পৰা তালৈকে যাব লাগে যদি আমি কথা ক'ব লাগে যদি আমি কিবা কৰিব লাগে যদি আমি ক্ৰিকেট খেলিব লাগে যদি আমি চাইকেল চলাব লাগে আমাক কিহৰ দৰকাৰ আছে এনাৰ্জি দৰকাৰ আছে আমি সেই এনাৰ্জিটো ক'ৰ পৰা পাম খাদ্যৰ পৰা পাম তো যদি আমি খাদ্য নাখাওঁ সেই এনাৰ্জিটো নাপাওঁৱে তো নিউট্ৰিশ্যন প্ৰচেছটো কি যি খাদ্যক আমি খাদ্য লোৱাটো আৰু সেই খাদ্যৰ ইউটিলাইজ কৰাটো দেহাত যিবোৰ কাম আছে আমাৰ যি কাম আছে সেই কামত আমাৰ ফুডটো ইউটিলাইজ কৰাকে আৰু লোৱাকে আমি নিউট্ৰিশ্যন বুলি কওঁ তো আমি নিউট্ৰিশ্যন লওঁ কিহৰ কাৰণে মানে খাদ্য আমি কিহৰ কাৰণে খাওঁ প্ৰথম কথাটো হৈছে গ্ৰোথৰ কাৰণে আমি খাওঁ যে আমি সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ কেনেকৈ হ'লোঁ যদি আমি খাদ্য নাখালোঁ হয় যদি আমি সদায় খাদ্য নাখালোৱেই হয় তেতিয়াহ'লে আমি ডাঙৰ হ'ব পাৰিলোঁ হয় জানো নোৱাৰিলোঁ হয় স্বাভাৱিক কথা প্ৰথম কথাটো হৈছে গ্ৰোথ নেক্সট কথাটো আহিছে মেইনটেনেন্স অফ ড্যামেজড cells and tissues আমাৰ যিবোৰ টিস্যুজ আছে আমাৰ দেহাত যিবোৰ টিস্যুজ আছে যিবোৰ সেলস আছে সেইবোৰটো আমাৰ ড্যামেজ হ'ব সেই সেলস বা টিস্যু বিলাকক ৰিপেয়াৰ কোনে কৰিব খাদ্যই কৰিব যদি আপোনালোকে খাদ্য নাখায় তেনেহ'লে সেই সেলস বা সেই টিস্যু বিলাক ৰিপেয়াৰ নহয় নেক্সট কথা আমি আদাৰ মেটাবলিক এক্টিভিটিজ to perform the other metabolic activities
অৰ্থাৎ আমাৰ দেহাত যিবোৰ কেমিকেল ৰিয়েকশ্যন হ'ব, দেহাত আমাৰ যিবোৰ কাম হ'ব, চব কাম, ছাপ'জ ৰেছপিৰেশ্যন, ট্ৰান্সপৰ্টেশ্যন, এক্সক্ৰিশ্যন, এই যিমানবিলাক কাম আছে সেই চববিলাক কামতে আমাক কি লাগিব? খাদ্য লাগিব। তো টু পাৰফৰ্ম দি মেটাবলিক মানে আপোনাৰ সেইটোৱে দেহাৰ যিবোৰ আমাৰ কেমিকেল ৰিয়েকশ্যনছ আছে, ৰেছপিৰেশ্যন প্ৰচেছ আছে, ট্ৰান্সপৰ্টেশ্যন, এক্সক্ৰিশ্যন, এই চববিলাকতে আমাক লাগিব আৰু সেইবিলাকেই হৈছে মেটাবলিক এক্টিভিটিজ। তো ফ্ৰেণ্ডছ, আপোনালোকে গম পালে যে আমাক খাদ্য কিহৰ কাৰণে লাগে? গ্ৰ'থ, বৃদ্ধি হোৱাত লাগে, মেইনটেনেন্স অফ ডেমেজ চেলছ এণ্ড টিছুজ, টিছুবিলাকৰ যিবোৰ টিছু বা যিবোৰ চেল ডেমেজ হয় সেইবিলাক টিছু বা চেলক মেইনটেইন কৰাৰ কাৰণে আমাক খাদ্য লাগে। নেক্সট আহে টু পাৰফৰ্ম দি আদাৰ মেটাবলিক এক্টিভিটিজ, ইয়াৰে আলাৱাও আৰু যিবোৰ কাম আছে আমাৰ দেহাত সেই কামবিলাক পাৰফৰ্ম কৰিবৰ কাৰণে আমাক খাদ্য লাগে। আচ্ছা, আপোনালোকে আৰু এটা ৱৰ্ড পাইছে, নিশ্চয় পাইছে, সেইটো হৈছে নিউট্ৰিয়েণ্টছ। এইটো আপোনালোকে যিকোনো আপোনালোকে যদি কিবা এখন দোকানত যায় আপোনালোকে কিবা এটা পেকেট কিনে বা কিবা এটা বস্তু কিনে, তাতে আপোনালোকে চাই তাতে কি ইনগ্ৰিডিয়েণ্টছ আছে বা তাৰে নিউট্ৰিয়েণ্টছ ভেলু কি আছে। তো আপোনালোকে এই ৱৰ্ডটোৰ লগত ফেমিলিয়াৰ হয়ে আটাইকেইটাই, তথাপি মই আপোনালোকক কৈ দিছোঁ, যিবিলাক ছাবষ্টেঞ্চ, যিবিলাক বস্তু খাদ্যত থাকে তাকে আমি নিউট্ৰিয়েণ্টছ বুলি কওঁ। যদি আপোনালোকে চিম্পল ভাষাত ডেফিনেশ্যন লিখে, ছাবষ্টেঞ্চেছ which are present in food are known as nutrients. For example, proteins, vitamins, carbs বা carbohydrates, minerals, fats. তো এই গোটেইকেইটা বস্তু বেলেগ বেলেগ খাদ্যত থাকে আমাৰ। প্ৰটিনছ আপোনাৰ বেলেগ খাদ্যত থাকে, ভিটামিনছ বেলেগত পাব আপোনালোকে, কাৰ্বছ বেলেগত পাব, মিনাৰেলছ বেলেগত পাব আৰু ফেটছ বেলেগত পাব। আপোনালোকে চাবচোন বডি বিল্ডাৰ্ছবিলাকে প্ৰটিন খায়, কিহৰ কাৰণে খায়? কাৰণ প্ৰটিনে আমাৰ মাছল বিল্ডিঙত সহায় কৰে। কাৰ্বহাইড্ৰেট কেতিয়া আমি খাব লাগে? যেতিয়া আমাক এনাৰ্জি দৰকাৰ হয়, যেতিয়া আমাক এনাৰ্জি লাগে তেতিয়া আমি কাৰ্বহাইড্ৰেট খাওঁ। বা মিনাৰেলছো তেনেকৈ খাওঁ আমি। ফেটছ আমাৰ যদি আমাৰ মাছল ফেট বাঢ়াব লাগে তেতিয়া আমি ফেটছ ইনটেক কৰোঁ। ফেটৰো আমাৰ বহুতকেইটা টাইপ আছে, সেইটোৰ ওপৰত নাযাওঁ মই, চেচুৰেটেড ফেট, আনচেচুৰেটেড ফেট, তাৰে ওপৰত নাযাওঁ যিহেতু তাৰে লগত ৰিলেটেড নহয় চেপ্টাৰটো। তো ফ্ৰেণ্ডছ, আপোনালোকে নিউট্ৰিয়েণ্টছটো বুজি পালে। খাদ্যত যিবোৰ ছাবষ্টেঞ্চ প্ৰেজেণ্ট থাকে তাকে আমি চিম্পল ভাষাত নিউট্ৰিয়েণ্টছ বুলি কওঁ। আৰু নিউট্ৰিয়েণ্টছ বেচিকেলি প্ৰটিনছ, ভিটামিনছ, কাৰ্বহাইড্ৰেট, মিনাৰেলছ, ফেটছ। ফ্ৰেণ্ডছ, ইয়াৰ পিছত আহি পৰে যে নিউট্ৰিশ্যন প্ৰচেছটো আপোনালোকে বুজি পালে, নিউট্ৰিয়েণ্টছ কি বুজি পালে, নিউট্ৰিশ্যনত আমাক খাদ্য কিহৰ কাৰণে লাগে, এইবিলাক কামৰ কাৰণে লাগে, এইখিনি গোটেইখিনি কথা মই আপোনালোকক ক'লোঁ। ইয়াৰ পিছত আহি পৰে যে এই যি নিউট্ৰিশ্যন, এইটোক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথম ভাগটো হৈছে অট'ট্ৰপিক নিউট্ৰিশ্যন আৰু দ্বিতীয়টো ভাগটো হৈছে হেটেৰ'ট্ৰপিক নিউট্ৰিশ্যন। প্ৰথমটো হৈছে অট'ট্ৰপিক আৰু দ্বিতীয়টো হৈছে হেটেৰ'ট্ৰপিক। অট'ট্ৰপিক নিউট্ৰিশ্যন, নেক্সট হৈছে হেটেৰ'ট্ৰপিক নিউট্ৰিশ্যন। আচ্ছা, অট'ট্ৰপিক নিউট্ৰিশ্যন মানে আমি কি বুজোঁ? আমি ৱৰ্ডটোতে আছে ন, নিজে যিবোৰ অৰ্গেনিজিমছে নিজৰ খাদ্য নিজে বনাব পাৰে, অৰ্থাৎ বেলেগৰ ওপৰত ডিপেণ্ড নকৰে। মিনছ যদি যিকোনো যিবোৰ অৰ্গেনিজিমছে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে, দ'জ অৰ্গেনিজিমছ হু কেন মেক দেয়াৰ অ'ন ফুড বাই দেমছেল্ফ আৰ নোন এজ অট'ট্ৰপিক নিউট্ৰিশ্যন। তো ডেফিনেশ্যনটো হৈছে সেইটো, those organisms who can prepare their own food
বাই themselves। তো নিজৰ খাদ্য যোনে নিজে তৈয়াৰ কৰিব পাৰে তাক আমি অটোট্ৰপিক নিউট্ৰিশ্যন বুলি কওঁ। যদি আমি এক্সাম্পল লওঁ অল গ্ৰীণ প্লান্টছ, অল গ্ৰীণ প্লান্টছে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে। তাৰে পিছত আহে হেটেৰোট্ৰপিক নিউট্ৰিশ্যন। আচ্ছা, হেটেৰোট্ৰপিক নিউট্ৰিশ্যন এনেকুৱা এটা টাইপ অফ নিউট্ৰিশ্যন য'ত অৰ্গেনিজমছে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰে, অৰ্থাৎ বেলেগৰ ওপৰত ডিপেণ্ড কৰে। যেনেকৈ আমি প্লেণ্টৰ ওচৰত হাত পাতি থাকোঁ, দে আমাক খাদ্য দি তো হেটেৰোট্ৰপিক নিউট্ৰিশ্যনৰ যদি আমি ডেফিনেশ্যন লওঁ, দ'জ অৰ্গেনিজমছ who can't prepare their own food by themselves। এক্সাম্পল আপোনালোকে হিউমেন, ডগ, কেট যি লয়। তো বেচিকেলি নিউট্ৰিশ্যনক এই দুটা টাইপতে ভাগ কৰা গৈছে, এটা হৈছে অটোট্ৰপিক, এটা হৈছে হেটেৰোট্ৰপিক। আৰু যোনবিলাক অৰ্গেনিজমছে এই অটোট্ৰপিক নিউট্ৰিশ্যনটো থাকে বা অটোট্ৰপিক নিউট্ৰিশ্যনটো ফ'ল' কৰে সেইবিলাকক আমি অটোট্ৰপছ বুলি কওঁ। যিবিলাকে হেটেৰোট্ৰপিক নিউট্ৰিশ্যনত থাকে সেইবিলাকক আমি হেটেৰোট্ৰপছ বুলি কওঁ। ঠিক আছে, আপোনালোকে বুজি পাইছে অটোট্ৰপছ কি, হেটেৰোট্ৰপছ কি? এতিয়া কুৱেশ্যন আহি পৰে যে অটোট্ৰপিক নিউট্ৰিশ্যন প্লেণ্টত হয়, মানে মই এক্সাম্পলটো দিলোঁৱে, অল গ্ৰীণ প্লেণ্টছ বুলি দিলোঁৱে। প্লেণ্টত অটোট্ৰপিক নিউট্ৰিশ্যন হয়, কিন্তু অটোট্ৰপিক নিউট্ৰিশ্যনৰো আৰু এটা ভাগ আছে। ফাৰ্ডাৰ আমি যদি অটোট্ৰপিক নিউট্ৰিশ্যনক ডিভাইড কৰোঁ তেতিয়াহ'লে দুটা ভাগ পাম। এটা হৈছে ফটো অটোট্ৰপছ, নেক্সট হৈছে কেমো অটোট্ৰপছ। ফটো অটোট্ৰপছ আৰু কেমো অটোট্ৰপছ অটোট্ৰপিক নিউট্ৰিশ্যন, তাক যদি আমি ভাগ কৰোঁ, ঠিক আছে। ফটো আমাৰ নামটোতে আছে, ফটো মিনছ লাইট। অটোট্ৰপছ, যিবিলাক অটোট্ৰপছে লাইটৰ সহায়ত নিজৰ খাদ্য তৈয়াৰ কৰে তাকে আমি ফটো অটোট্ৰপছ বুলি কওঁ। আৰু যিবিলাক অটোট্ৰপছে লাইট নোহোৱাকৈ কেমিকেল ৰিয়েকশ্যনছ ইউজ কৰি কিনে নিজৰ খাদ্য তৈয়াৰ কৰে তাক আমি কেমো অটোট্ৰপছ বুলি কওঁ। ইয়াতে আছে ফটো মিনছ লাইট, কেমো মিনছ কেমিকেল এনাৰ্জি। অ'কে, আচ্ছা, ফটো অটোট্ৰপছ অল গ্ৰীণ প্লেণ্টছ বুলি মই আপোনালোকক কৈছোঁৱে, কাৰণ গ্ৰীণ প্লেণ্টে ফটোচিনথেচিছ প্ৰচেছ ইউজ কৰি কিনে নিজৰ খাদ্য তৈয়াৰ কৰে। গ্ৰীণ প্লেণ্টে ফটোচিনথেচিছ প্ৰচেছ ইউজ কৰি কিনে নিজৰ খাদ্য তৈয়াৰ কৰে। কেমো অটোট্ৰপছৰ যদি আমি এক্সাম্পল লওঁ তেতিয়াহ'লে মাছৰুমছৰ এক্সাম্পলটো আমি ল'ব পাৰোঁ। মাছৰুমছে কেমিকেল এনাৰ্জি ইউজ কৰি, কেমিকেল ৰিয়েকশ্যনছ কৰি কিনেহে নিজৰ খাদ্য নিজে তৈয়াৰ কৰে। মানে মাছৰুমছক লাইটৰ দৰকাৰ নাই, যদি লাইট পায়ো তেতিয়াও কথা নাই, কিন্তু লাইটৰ এনেই দৰকাৰ নাই। এতিয়া কথা আহি পৰে যে ফটোচিনথেচিছ প্ৰচেছ কি। আমি সকলোৱে গম পাওঁ যে প্লেণ্টে নিজৰ খাদ্য তৈয়াৰ কৰে ফটোচিনথেচিছ প্ৰচেছেৰে। আমি সৰুৰ পৰা শুনি আহিছোঁ, ফটোচিনথেচিছ প্ৰচেছেৰে প্লেণ্টে নিজৰ খাদ্য তৈয়াৰ কৰে। তো আমি ডিটেইলছত এইটো ভিডিঅ'তে আমি ডিটেইলছত ফটোচিনথেচিছৰ বিষয়ে কথা পাতিম। তো ফ্ৰেণ্ডছ, ফটোচিনথেচিছটো এইটো এটা প্ৰচেছ য'ত ফটো অটোট্ৰপছে, আপোনালোকক ডেফিনেশ্যনটো লিখি দিছোঁ, ফটোচিনথেচিছ চিম্পল ভাষাত লিখিছোঁ মই, ইজ এ প্ৰচেছ ইন হুইচ ফটো অটোট্ৰপছ, মই আপোনালোকক কৈছোঁৱে ফটো অটোট্ৰপছ কোনবিলাক, যোনবিলাকে লাইট এনাৰ্জি ইউজ কৰি কিনে নিজৰ খাদ্য তৈয়াৰ কৰে লাইটৰ সহায়ত। তো ফটোচিনথেচিছ ইজ এ প্ৰচেছ ইন হুইচ ফটো অটোট্ৰপছ টেক্স inorganic substance from outside
and converted them into organic source বা substance আপোনালোকে যি কয় substances তো বেসিক্যালি ফটোসিনথেসিস ইজ এ প্ৰসেস এনেকুৱা এটা প্ৰসেস য'ত ফটোঅটোট্ৰফ যিবিলাক আছে সিহঁতে বাহিৰৰ পৰা ইনঅৰ্গেনিক সাবস্টেন্স লয় আৰু লৈ কিনে তাহাঁতক কনভাৰ্ট কৰে অৰ্গেনিক সাবস্টেন্সলৈকে এতিয়া কথাটো হৈছে বাহিৰৰ পৰা ইনঅৰ্গেনিক সাবস্টেন্স কি কোনবিলাক ইনঅৰ্গেনিক সাবস্টেন্স বাহিৰৰ পৰা লয় তাহাঁতে তো সেইটোৱে হৈছে আমাৰ ফটোসিনথেসিছত লগা ৰ মেটেৰিয়েলছ जी रॉ मटेरियल्स আমাক ফটোসিনথেসিস প্রসেসটোত লাগে যদি মার্কার खत्म लगता है अच्छा तो रॉ मटेरियल्स रिक्वायर्ड फॉर फोटोसिंथेसिस अच्छा আপোনালোকক কোৱেশ্চনত সুধি দিব পাৰে এক্সামত হা আপোনালোক ফটোসিনথেসিস প্ৰসেসটোত ৰ মেটেৰিয়েলছ আমাক কি লাগে প্ৰথমটো হৈছে ওয়াটাৰ লাগিবই কাৰ্বন ডাই অক্সাইড লাগিবই লগতে সানলাইট আৰু ক্লোৰোফিল এইকেইটা ৰ মেটেৰিয়েলছ প্লান্ট এডালক বা ফটোট্ৰপছক লাগে যাৰ সহায়ত তাহাতে ফটোসিনথেসিস প্ৰসেসটো কৰিব পাৰে ওয়াটাৰ কাৰ্বন ডাই অক্সাইড সানলাইট আৰু ক্লোৰোফিল উইদাউট দিস ৰ মেটেৰিয়েলছ দে কান্ট পাৰফৰ্ম ফটোসিনথেসিস ঠিক আছে ফটোসিনথেসিস প্ৰসেসটো মই আপোনালোকক ক'লোৱে ৰ মেটেৰিয়েলছ কি লাগে ক'লোৱে বাকি আমি প্ল্যান্টৰ বৰ্তমান ডাইসেকশনটো চাম য'ত আপোনালোকে গম পাব যে প্ল্যান্টৰ ভিতৰত এই ফটোসিনথেসিস প্ৰসেসটো কেনেকৈ হয় বা এই ৰ মেটেৰিয়েলছ বিলাক কেনেকৈ ইউজড হয় আপোনালোকে গম পাব তো তাৰে কাৰণে আমি এটা মানে সৰু চাই ডেমো কৰিব খুজিছো প্ৰজেক্টৰ ইউজ কৰি কিনে তো আপোনালোকে নিশ্চয় ভাল পাব সেই ডেমোটো তো আহক আমি স্টাৰ্ট কৰো फ्रेंड्स আপোনালোকৰ কাৰণে মই প্ৰজেক্টৰ আনি দিছো প্ৰজেক্টৰত শো কৰি দিছো এটো কি फ्रेंड्स এটো ক্ৰস সেকশন অফ এ লিফ তো আমি অলপ আগতে আপোনালোকৰ লগত ফটোসিনথেসিসৰ কথা পাতিছিলো এই যোনটো ফটোসিনথেসিস প্ৰসেস মানে প্ল্যান্টে উইথ দি হেল্প অফ সানলাইট এন্ড ক্লোৰোফিল যি নিজৰ ফুড প্ৰিপেয়াৰ কৰিব সেই প্ৰসেসটো লিফত হ'ব লিফ তো সেই কাৰণে আমি এই ক্ৰস সেকশন অফ লিফটো ইয়াৰ বিষয়ে আমি এই বস্তুটো আপোনালোকক প্ৰজেক্টৰত দেখাইছো কাৰণ বোৰ্ডত আঁকি কিনে দেখুৱাটো অলপমান মানে দিগদাৰ হৈ যায় কালাৰ সালাৰ কৰিব তো মই সেই কাৰণে আমি দেখালো সো फ्रेंड्स উইদাউট ওয়েস্টিং টাইম আমি চাও কি কি আছে ইয়াত তো फ्रेंड्स প্ৰথমে আপোনালোকে চাব পাৰে এই জুন্দল লিফটোৰ ক্ৰস সেকশনত চাব পাৰে প্ৰথম দিয়া আছে মিড্ৰিপ এই মাজৰ এই বস্তুটো আপোনালোকে দেখা পাইছে এইডালকে আমি মিড্ৰিপস বুলি কওঁ আৰু ইয়াৰ সাইডে সাইডে ভেইনছ আছে সেই ভেইনছ বিলাক যাই থাকিব এই আপোনালোকে দেখিছে মিড্ৰিপ কাক কয় তাৰে পিছত আহে ল্যামিনা অর লিফ ব্লেড এইখিনি বস্তুক আপোনাৰ ল্যামিনা বুলি কয় এই গটেখিনি হেউজিয়া হেউজিয়া দেখিছে আপুনি হেউজিয়া কালাৰটো এই গটেখিনিক আপোনাৰ লিফ ব্লেড বা ল্যামিনা বুলি কয় তাৰে পিছত আছে এই সৰু যোনটো পোৰশন দেখিছে আপোনালোকে তাক আমি ভেইনছ বুলি কওঁ আমি গম পাম তাৰ এইবিলাকৰ কাম কি বা ইহতে কি কৰে গটেখিনি বস্তু আমি গম পাম তো फ्रेंड्स তাৰে পিছত আহে এই লিফটো যেতিয়া আমি সাপোজ আপোনালোকে মোৰ হাতখনৰ এক্সাম্পল ল'ব পাৰে এই হাতখন মোৰ লিফ বুলি ভাবক এই হাতৰ ওপৰৰ যোনটো পাৰ্ট হেতুক আমি আপাৰ এপিডাৰ্মিস বুলি কওঁ হাতৰ ওপৰৰ পাৰ্টটো দেখিছে না আপুনি ওপৰৰ যোনটো সাৰফেস হয় হাতখনৰ সেই সাৰফেসখনিক আমি আপাৰ এপিডাৰ্মিস বুলি কওঁ আৰু তলৰ যোনখিনি সাৰফেস আছে হাতখনৰ সেইখিনিক আমি লোৱাৰ এপিডাৰ্মিস বুলি কওঁ বাকি মাজত এই যোনখিনি বস্তু দেখিছে আপুনি মানে তাৰে ভিতৰত আছে মানে লিফটোৰ আপুনি ওপৰৰ সাৰফেসটোক আপাৰ এপিডাৰ্মিস বুলি ক'ব আৰু লোৱাৰ যোনটো সাৰফেস আছে লিফৰ হেতুক আমি যোনটো তলৰ সাৰফেস আছে হেতুক আমি লোৱাৰ এপিডাৰ্মিস বুলি কওঁ বাকি তাৰে মাজত কি কি থাকে আপোনালোকে চাব পাৰে তাৰে মাজত আপোনালোকে এই দেখিছে এইটো ক্লোৰোপ্লাস্ট থাকে আৰু ক্লোৰোপ্লাষ্টত আপোনালোকে গম পায় যে ক্লোৰোপ্লাষ্টত ক্লোৰোফিল থাকে আৰু ক্লোৰোফিল ফটোসিনথেসিস প্ৰসেসৰ কাৰণে কিমান জৰুৰী যদি ক্লোৰোফিল নাথাকে তেতিয়া হলে প্ল্যান্টলে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰে অৰ্থাৎ ফটোসিনথেসিস প্ৰসেসটো নহয় প্ল্যান্টৰ তাতে আৰু ক্লোৰোফিলটো কি এটা ক্লোৰোফিলটো এটা পিগমেন্ট গ্ৰীন কালাৰ পিগমেন্ট যিয়ে মানে আপোনাৰ লিফক গ্ৰীন কালাৰটো আনি দিয়ে
আপোনালোকে চাব পাৰে এয়াৰ স্পেচেছ কিহৰ কাৰণে লাগে তাহাঁতে যিটো কাৰ্বন ডাই অক্সাইড ল'ব বা অক্সিজেন যিটো থাকিব তাহাঁতৰ ভিতৰত যিটো অক্সিজেন এৰি দিব যদি মাজত স্পেচ নাথাকে লিফৰ মাজত এই আপোনালোকে দেখিছে ইয়াৰে মাজত যদি স্পেচ নাথাকে তেতিয়াহ'লে সেই অক্সিজেনটো এৰি কেনেকৈ দিব তো তাৰে কাৰণে এই স্পেচখিনি দিয়া হৈছে তাৰে পিছত আহে গাৰ্ড চেলৰ কথাখিনি আমি পিছত পাতিম আপোনালোকৰ লগত যেতিয়া ষ্টমাটাৰ কথা পাতোতে আমি গাৰ্ড চেলৰ কথাখিনি পাতিম আৰু এই যোনখিনি আপোনালোকে দেখিছে ন এইটো আপুনি মাইক্ৰস্কোপত চালেহে দেখা পাম এনে নেকেড আইৰে আমি দেখা বস্তু নহয় এইটো তাহাঁতে মাইক্ৰস্কোপত চাইছে মাইক্ৰস্কোপত চোৱাৰ পিছত এইখিনি ইমেজ দেখাইছে তো আপোনালোকে দেখা পাইছে ক্ল'ৰ'প্লাষ্টৰ ভিতৰতহে ক্ল'ৰ'ফিল থাকে আপোনালোকক যদি কুৱেশ্যন সোধে 1 মাৰ্কত যদি MCQ সোধে যে ক্ল'ৰ'ফিল ক'ত থাকে আপোনালোকে ডাইৰেক্টলি ক'ব পাৰিব যে ক্ল'ৰ'প্লাষ্টত থাকে তাৰে পিছত ফ্ৰেণ্ডছ আপোনালোকে দেখিব পাৰে ভাস্কুলাৰ বান্ডল বুলি লিখা আছে জাইলেম আৰু ফ্লোৱেম আমাৰ দেহত যেনেকৈ তেজ ট্ৰান্সপৰ্ট কৰে আপোনাৰ আৰ্টাৰী আৰু ভেইন যে ব্লাড ট্ৰান্সপৰ্ট কৰে ঠিক তেনেকৈ লিফৰ ক্ষেত্ৰতো বা প্লেণ্ট একডালৰ ক্ষেত্ৰতো জাইলেম আৰু ফ্লোৱেমে আপোনাৰ ফুড আৰু ৱাটাৰ ট্ৰান্সপৰ্ট কৰে জাইলেমৰ কাম হ'ল ফুড ট্ৰান্সপৰ্ট কৰা লিফৰ গোটেইখিনি পাৰ্টত অকল এটা জেগাতেতো পানী থাকিলে নহ'ব গোটেইখিনি জেগাত থাকিব লাগিব তো জাইলেমে আপোনাৰ লিফৰ গোটেইকেইটা পাৰ্টত পানী ট্ৰান্সপৰ্ট কৰে ৱাটাৰ ট্ৰান্সপৰ্ট কৰে আৰু ফ্লোৱেমে সেই লিফৰ পৰা খাদ্য গোটেই প্লেণ্টডালক ছাপ্লাই কৰে লিফটোত ফটোচিনথেচিছ প্ৰচেছ হ'ব তাতে খাদ্য তৈয়াৰ হ'ব আৰু সেইখিনি খাদ্য কোনে লৈ যাব ফ্লোৱেমে লৈ যাব আৰু টুগেডাৰ জাইলেম আৰু ফ্লোৱেমক ভাস্কুলাৰ বান্ডল বুলি কোৱা হয় আই হোপ এইখিনিয়ে আছিল ক্ৰছ ছেকশ্যন অফ লিফ ইয়াৰে বিষয়ে আমি ডিটেইলছত ইয়াৰে বিষয়ে আমি ডিটেইলছত কথা পাতিম কি ষ্টেপছ আছে বা কেনেকৈ কি হৈছে গোটেইখিনি কথা আমি আপোনালোকক দেখাম ফটোচিনথেচিছৰ ৰিয়েকশ্যনটো দেখাম লগতে বাই প্ৰডাক্ট কি হয় সেইখিনি বস্তু আমি কথা পাতিম সেইখিনি আমি বৰ্ডতে কৰিব পাৰিম তো ফ্ৰেণ্ডছ ঠিক আছে তো ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰে আপাৰ এপিডাৰ্মিছৰ ওপৰত এটা লেয়াৰ দেখা পাইছে আপুনি এই লেয়াৰটো দেখা পাইছেনে এই লেয়াৰটোকে আমি ৱেক্সি কিউটিকল বুলি কওঁ যাতে আপোনাৰ এক্সেছ ৱাটাৰ লিফেদি লছ নহয় কাৰণ ছানলাইট যেতিয়া দিব লিফৰ পৰা পানীখিনি ইভাপৰেট হৈ যাব তো যদি চব পানী যদি সেনেকৈ গুচি যায় লিফে পানী পাব ক'ৰ পৰা অবভিয়াছলি পাব ষ্টেমছৰ পৰা পাব ৰুটছৰ পৰা পাব ৰুটছৰ থ্ৰুদি ষ্টেমছৰ থ্ৰুদি লিফকলৈকে যাব কিন্তু সেইখিনি ইনাফ নহয় তাহাঁতক আৰু পানী লাগিব তো ফ্ৰেণ্ডছ ৱেক্সি কিউটিকলৰ কাম কি যোনখিনি এক্সেছ পানী সেইটো বাহিৰত লিফৰ পৰা মানে যিখিনি লাগে আৰু তাতকৈ বেছিখিনি যাব নিদিয়ে আপোনালোকে এক্সাম্পলটো এনেকৈ ভাবিব পাৰে পানীৰ ওপৰত যদি আমি তেল দিওঁ পানীখিনি তাৰে ওপৰত গুচি পাৰ হৈ যাব নোৱাৰে মিক্স হ'ব নোৱাৰে পানী আৰু তেলটো তো ফ্ৰেণ্ডছ এইখিনি আছিল ক্ৰছ ছেকশ্যন অফ এ লিফ আপোনালোকে বুজি পাইছে চাগে যদি বুজি পোৱা নাই আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আচ্ছা আৰু আমাৰ নতুনকৈ এটা ইনষ্টাত আমি ID খুলিছোঁ ই বুলি আপোনালোকে চাৰ্চ কৰি চাব আমাক ফ'ল' কৰিব আপোনালোকে নতুন ভিডিঅ' তাত বা আমি কেতিয়া ভিডিঅ' দিম সেই গোটেইখিনি বস্তু আপোনালোকে সেই পেজত পাই যাব তো ফ্ৰেণ্ডছ তাৰে পিছত আহোঁ আমি ফটোচিনথেচিছ প্ৰচেছটোত এই যিটো ৰিয়েকশ্যন হয় এই ৰিয়েকশ্যনটোত মই আপোনালোকক আগতেই কৈছোঁ যে ৰ মেটেৰিয়েলছ কি লাগে ৱাটাৰ লাগিব কাৰ্বন ডাই অক্সাইড লাগিব ক্ল'ৰ'ফিল লাগিব ছানলাইট লাগিব আৰু এই ৱাটাৰ আৰু কাৰ্বন ডাই অক্সাইডটো বাহিৰৰ পৰা পাব প্লেণ্টে ভিতৰৰ পৰাও কিছুমান থাকিব আৰু বাহিৰৰ পৰা পাব কাৰ্বন ডাই অক্সাইডটো ছাৰাউণ্ডিংছৰ পৰা পাব আৰু ৱাটাৰটো ছাৰাউণ্ডিংছৰ পৰা পাব আৰু সেইখিনিকে আমি ইনঅৰ্গেনিক চ'ৰ্চ বা ইনঅৰ্গেনিক ছাবষ্টেঞ্চ বুলি কৈছিলোঁ তো ফ্ৰেণ্ডছ এইটোৱে হৈছে প্ৰচেছ এইটোৱে হৈছে ৰিয়েকশ্যন যিটো ফটোচিনথেচিছ প্ৰচেছত ইউজ হয় আৰু এইটো আপোনালোকে ভালকৈ চাই যাব কাৰণ এক্সামত ইয়াৰে ৰিলেটেড বহুত কুৱেশ্যন আহে আমি পঢ়ি থকাতেও আছিল আমাৰ HSLCতো আছিল আপোনালোকৰো আহিব তো এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এই ৰিয়েকশ্যনটো আপোনালোকে চাই যাব তো ৰিয়েকশ্যনটোৰ কথা মই কৈ দিওঁ এইটো আপোনাৰ 6-12 এইবিলাক যি লেখা আছে এইবিলাক বেলেগ একো নহয় ৰিয়েকশ্যনটো বেলেঞ্চ কৰিছে বেছিকেলি কাৰ্বন ডাই অক্সাইডে যেতিয়া ৱাটাৰৰ লগত লগ হ'ব ইন প্ৰেজেঞ্চ অফ ক্ল'ৰ'ফিল এণ্ড ছানলাইট তেতিয়া গ্লুক'জ যিটো ফুড প্ৰডাক্ট যিটো বাই প্ৰডাক্ট ৰিয়েকশ্যনটোৰ পৰা ফৰ্ম হয় সেই গ্লুক'জটোৱে হৈছে প্লেণ্টৰ ফুড প্ৰডাক্ট লগতে অক্সিজেন যিটো আমি উশাহ নিশাহ লৈ আছোঁ যিটো সেইটো প্লেণ্টে এৰি দিব আৰু লগতে কিছুমান ৱাটাৰ অলপমান স্মল এমাউণ্ট অফ ৱাটাৰো তাহাঁতে বাহিৰত এৰি দিব তো এইটোৱে হৈছে আপোনাৰ ৰিয়েকশ্যন আৰু আপোনালোকে বেলেঞ্চ কৰা কেমেষ্ট্ৰিত পাইছে কিজানি কেমেষ্ট্ৰিত বেলেঞ্চ কৰা শিকাইছে তো বেলেঞ্চ কেনেকৈ কৰে মই সেইটো আপোনালোকক নেক্সট ভিডিঅ' তাত দেখাই দিম আজি মই ইয়াত লিখিব নাযাওঁ কাৰণ এইখন বৰ্ড নহয় ইয়াত লিখিলে অলপ দিগদাৰ হ'ব তো ফ্ৰেণ্ডছ আপোনালোকে ৰিয়েকশ্যনটো দেখা পাইছে
তো এতিয়া ৰিয়েকশ্যনটোত কি হয় প্ৰথম কথাটো চাব পাৰে আপোনালোকে ৰিয়েকশ্যনটোত বা এই ফটোচিনথেসিস প্ৰচেছটোত কি হয় প্ৰথমে কি কৰে এবজৰ্পশ্যন অফ লাইট এনাৰ্জি বাই ক্লোৰোফিল ক্লোৰোফিলে কি কৰে ক্লোৰোফিলটো থাকে ক'ত মই আপোনালোকক কৈছিলোঁ এই হেৰি লিফটোৰ ডায়াগ্ৰামত ক্লোৰোপ্লাষ্টৰ ভিতৰত থাকে ক্লোৰোফিল আৰু ক্লোৰোফিল এটা গ্ৰীণ কালাৰ পিগমেণ্ট হয় তো ক্লোৰোফিলে কি কৰে সূৰ্যৰ যিটো পোহৰ সেই পোহৰটো ক্লোৰোফিলে এবজৰ্ব কৰে সেই পোহৰটো ক্লোৰোফিলে এবজৰ্ব কৰে সেই এনাৰ্জিটো সেই লাইট এনাৰ্জিটো ক্লোৰোফিলে এবজৰ্ব কৰে তাৰে পিছত তো ফ্ৰেণ্ডছ তাৰ পিছত কি কৰে কনভাৰ্সন অফ লাইট এনাৰ্জি ইনটু কেমিকেল এনাৰ্জি ক্লোৰোফিলে লাইট এনাৰ্জি কেমিকেল এনাৰ্জিকলি কনভাৰ্ট কৰে তাৰে পিছত কি হয় এই ৱাটাৰ মলিকুলটো দেখিছে আপোনালোকে H2O ই সেপাৰেট হৈ কিনে হাইড্ৰোজেন অক্সিজেন বেলেগ হৈ যায় ইয়াত আপোনালোকে দেখিছে H আৰু ইয়াত অক্সিজেন বেলেগ তো এই বস্তুটো স্প্লিট হৈ যায় অক্সিজেন আৰু ৱাটাৰ মলিকুলছটো স্প্লিট হৈ যায় নেক্সট প্ৰসেছত আৰু 3 নম্বৰ প্ৰসেছত ৰিডাকশ্যন অফ কাৰ্বন ডাই অক্সাইড টু কাৰ্বোহাইড্ৰেট আচ্ছা ৰিডাকশ্যন প্ৰসেছটো আপোনালোকে কেমিষ্ট্ৰিত পাইছে অক্সিডেশ্যন ৰিডাকশ্যন যদি অক্সিজেন গেইন কৰে বা যদি হাইড্ৰোজেন গেইন কৰে তেতিয়াও আমি হেতুক ৰিডাকশ্যন বুলি কওঁ তো ইয়াত চাব পাৰে আপোনালোকে কাৰ্বন ডাই অক্সাইডে কি কৰিছে CO2 কাৰ্বন ডাই অক্সাইডে হাইড্ৰোজেন গেইন কৰিছে ৰিডাকশ্যন অফ কাৰ্বন ডাই অক্সাইড টু কাৰ্বোহাইড্ৰেটছ আৰু এই গ্লুকোজটোকে আমি কাৰ্বোহাইড্ৰেটছ বুলি কওঁ যদি আপোনালোকক সোধে যে যোনটো বাই প্ৰডাক্ট হয় ফটোচিনথেসিসৰ প্ৰসেছটোত ৰিয়েকশ্যনটোত যোনটো বাই প্ৰডাক্ট হয় হেতুক আমি কি বুলি কওঁ তাক আমি কাৰ্বোহাইড্ৰেটছ বুলি কওঁ আৰু এক্সেছ কাৰ্বোহাইড্ৰেট যেতিয়া প্লেণ্ট এডালত ষ্ট'ৰ হৈ যাব যেতিয়া প্লেণ্ট এডালক ধৰি লওক যিমানখিনি খাদ্যৰ প্ৰয়োজন সিমানখিনি খাদ্য নালাগে তেতিয়া সেইখিনি খাদ্যক আমি ষ্টাৰ্চ বুলি কওঁ আৰু সিহঁতে সেইখিনি খাদ্য পিছৰ কিছুমান কামৰ কাৰণে ৰিজাৰ্ভ কৰি ৰাখে যেনেকৈ আমাৰ গাড়ীৰ টেংকিত আমি আমাৰ 1 বা 1.5 লিটাৰ তেল ৰিজাৰ্ভ হৈ থাকে যাতে আমাৰ তেলখিনি শেষ হোৱাৰ পিছতো আমি যদি আমাৰ তেলখিনি শেষ হৈ যায় তেতিয়াও আমি চলাব পাৰোঁ তো তেনেকৈ সেই তাহাঁতে এক্সেছ যোনখিনি ফুড সেইখিনি ষ্ট'ৰ কৰি ৰাখে আৰু সেই এক্সেছ ফুডখিনিকে এটা আমি ষ্টাৰ্ক বুলি কওঁ ষ্টাৰ্চ STARCH আৰু আমাৰ ক্ষেত্ৰত হিউমেনৰ ক্ষেত্ৰত যোনখিনি এক্সেছ ফুড আমাৰ দেহাত থাকে সেইটোক আমি গ্লাইকোজেন বুলি কওঁ তো ফ্ৰেণ্ডছ আপোনালোকে ৰিয়েকশ্যনটোৰ কথা আপোনালোকে ক্লিয়াৰ হ'ল চাগে আৰু মই এইখিনি যোনখিনি প্ৰচেছ আছিল গোটেইখিনি প্ৰচেছ ক'লোঁ মই আপোনাক তাৰপিছত মই আৰু এটা কথা কৈছিলোঁ যে গাৰ্ড চেলৰ কথাটো কৈছিলোঁ গাৰ্ড চেলৰ কথাটো মই আপোনালোকক ষ্টমাটাৰ বিষয়ে যেতিয়া কম অলপ পিছত কমে মই আপোনালোকক ষ্টমাটাৰ ৰিলেটেড কথা তো তেতিয়া মই আপোনালোকক গাৰ্ড চেলৰ কি কাম বা গাৰ্ড চেল ক'ত ইউজ হয় সেই গোটেইখিনি কথা কৈ আছোঁ ফ্ৰেণ্ডছ ফটোচিনথেসিসৰ মই ৰিয়েকশ্যনটো আপোনালোকক লিখি বেলেঞ্চ কৰাই দেখাই আছোঁ আপোনালোকে এইটো ৰিয়েকশ্যন ইম্পৰ্টেণ্ট চাইন কিবা যি আপোনালোকে দিয়ে মই ষ্টাৰ হিচাপে দিছোঁ ইম্পৰ্টেণ্ট চাইন এটা দি কিনে নিজৰ কপিত থৈ দিব বা নোটবুকত থৈ দিব ৰিয়েকশ্যনটো হৈছে কাৰ্বন ডাই অক্সাইড প্লাছ ৱাটাৰ ইন প্ৰেজেঞ্চ অফ ছানলাইট আৰু ক্লোৰোফিল এইকেইটা ৰ মেটেৰিয়েলছৰ কথা মই আপোনালোকক আগতে কৈছোঁ কি পাওঁ আমি C6H12O6 এইটোক আমি গ্লুকোজ লগতে অক্সিজেন O2 যিটো আমি পাওঁ উশাহ নিশাহ লওঁতে যিটো আমি ছাৰাউণ্ডিংছত পাওঁ অক্সিজেন সেইটো প্লাছ H2O এতিয়া চাব বেলেঞ্চ আপোনালোকৰ ইকুৱেশ্যনটোত বেলেঞ্চ কেনেকৈ কৰিছে প্ৰথম কথাটোৱে হৈছে আপোনালোকে কেমিষ্ট্ৰিত পাইছে বেলেঞ্চিংটো তো ইয়াত চাব আপোনালোকে কাৰ্বন কেইটা আছে 6টা আছে ইয়াত কিন্তু এটা আছে তো প্ৰথম কামেই আমাৰ কাৰ্বনক বেলেঞ্চ কৰা তো তাৰে কাৰণে আমি 6টো দিলোঁ ইয়াত কাৰ্বনত 6 দিয়া মানে অক্সিজেনটো আমাৰ কিমান হ'ল ইয়াত 12 হৈ গ'ল ইয়াত আছে এটা 13টা ইয়াত আছে 6টা আৰু ইয়াত আছে 2টা ইয়াত এইটো সাইডে ৰাইট সাইডে 9টা আছে লেফট সাইডে আপোনাৰ 13টা আছে তো ইয়াত যদি আমি 12 দি দিওঁ 12 দিলে অক্সিজেন কেইটা হৈ গ'ল 12টা আৰু ইয়াত 6 × 2 12 মানে এইটো সাইডে আপোনাৰ অক্সিজেন 24টা হৈ গ'ল ঠিক আছে লেফট সাইডে LHSত মানে ৰিয়েক্টেন্সৰ মাজত প্ৰডাক্টত আপোনালোকে চাব পাৰে অক্সিজেন কেইটা আছে 6টা 2টা আৰু 9টা যদি ইয়াত আমি 6 এটা দি দিওঁ তো আপোনালোকে চাব পাৰে 6 2 6 2 12
6 + 12 18 18 + 1 19 অক্সিজেন এটাও ব্যালেন্স হোৱা নাই আমি হাইড্ৰোজেনটো চাই লওঁ হাইড্ৰোজেন কেইটা আছে LHSত হাইড্ৰোজেন ৰিয়েক্টেন্টত হাইড্ৰোজেন কেইটা আছে হাইড্ৰোজেন আছে 24 আৰু প্ৰডাক্টত হাইড্ৰোজেন কেইটা আছে 12 আৰু ইয়াত দুটা হাইড্ৰোজেনটো যদি আমি হাইড্ৰোজেনটো ব্যালেন্স কৰো অক্সিজেনটো ব্যালেন্স হৈ যাব চাব ইয়াত যদি আমি 6 দি দিও 6 * 2 তো আপোনাৰ প্ৰডাক্টৰ ক্ষেত্ৰতো হাইড্ৰোজেন আমি কেইটা পালো 12 12 + 12 24 হাইড্ৰোজেন ব্যালেন্স হল কার্বন আমাৰ ব্যালেন্স হৈ গল কার্বন এটো সাইডে 6টা আছে এটো সাইডেও আমি 6টা কৰিলো এটো সাইডে 6টা আছে এটো সাইডেও আমি 6টা কৰিলো অক্সিজেন ৰিয়েক্টেন্টত 24টা আছে কিন্তু আমি প্ৰডাক্টত এতিয়ালৈকে অক্সিজেনটো ব্যালেন্স কৰা নাই তো প্ৰডাক্টত চাব আপোনালোকে অক্সিজেন ইয়াত 6টা পালো ইয়াত আমি 12টা পালো 12 + 6 18 ইয়াত এগেইন আমি 6টা পালো তো আমাৰ অক্সিজেনো ব্যালেন্স হল তো फ्रेंड्स এনেকে ব্যালেন্স কৰে তো আপোনালোকে এক্সামত এজ ইট ইজ এটো ৰিঅ্যাকচন লিখি থৈ হ'ব যাতে ব্যালেন্স কৰাটো দৰকাৰ নাই এজ ইট ইজ আপোনালোকে এই ৰিঅ্যাকচনটো লিখি আহিলে হৈ যাব আৰু এই ৰিঅ্যাকচনটো বহুত ইম্পৰ্টেন্ট হয় সেই কাৰণে মই আপোনালোকক ষ্টাৰ মাৰ্ক দি দিছো আপোনালোকেও ভালকৈ চাব একবাৰ তো फ्रेंड्स মই আপোনালোকক লিফৰ যেতিয়া ক্ৰছ সেকশনৰ ডায়াগ্ৰামটো বুজাই আছিলো তেতিয়া মই আপোনালোকক কৈছিলো যে ষ্টমাটা আৰু গাৰ্ডছেলৰ কথাটো আমি অলপমান দেৰিকে পাতি আছো তো फ्रेंड्स হেতু টাইম আহি গল আমি বৰ্তমান ষ্টমাটা আৰু গাৰ্ডছেলৰ বিষয়ে ডিসকাস কৰিম এই ভিডিওটোত এইখিনিৰ সময়ত তো ষ্টমাটা কি ষ্টমাটা যদি আমি ক'ব যাও ষ্টমাটা আৰ দি টাইনি প'ৰ্স which are present on the leaf পাতত যিবোৰ সৰু সৰু ফুটা থাকে সেই সৰু সৰু ফুটাবোৰকে আমি ষ্টমাটা বুলি কওঁ আৰু ইয়াত এই ষ্টমাটাটো দেখিছে আপোনালোকে ইয়াত বহুত ডাঙৰ কৈ দেখাইছে কাৰণ আমি তেতিয়াহে গম পাম ষ্টমাটা কি যদি আমি নেকেডাইৰে লিফ এটা চাও লিফ এটা চালে আমি ধৰিব নোৱাৰিম যদি আমি মাইক্ৰোস্কোপত আন্ডাৰ মাইক্ৰোস্কোপত যদি আমি অবজাৰ্ভ কৰি চাও তেতিয়া আমি দেখা পাম ঠিক আছে তাৰে পিছত আহি পৰে গাৰ্ডছেলৰ কথাটো মই আপোনালোকক অলপ দেৰিকে কৈ আছো তো গাৰ্ডছেলত যেটো ক্লোৰোপ্লাস্ট আছে মই তাৰ কথা আপোনালোকক কৈছোৱে ক্লোৰোপ্লাস্ট কি ক্লোৰোপ্লাস্ট আৰ দি সেল অৰ্গেনেলছ which are in which chlorophyll is present and because of chlorophyll its color is green তাৰে কাৰণে গ্ৰীন হৈ আছে গ্ৰীন দেখিছে যে আপোনালোকে ক্লোৰোফিল থাকা কাৰণে ক্লোৰোপ্লাস্টতে ক্লোৰোফিল থাকে তাৰে পিছত আহি পৰে আমাৰ মেইন কথা হেতু হল এই ষ্টমেটেল পোৰ দেখিছে নে আপোনালোকে ইয়াৰ মাজেৰে এক্সচেঞ্জ অফ গেसेस টেক্স প্লেস এক্সচেঞ্জ অফ গেसेस such as O2 CO2 O2 কেতিয়া যেতিয়া ফটোসিনথেসিস প্ৰসেসটো কমপ্লিট হ'ব প্লান্টে এজ এ বাই প্ৰডাক্ট O2 টু সাৰাউন্ডিংছক দি দিব আৰু CO2 টু কেতিয়া যেতিয়া তেওঁ যেতিয়া প্লান্টডালে ফটোসিনথেসিস প্ৰসেসটো স্টাৰ্ট কৰিব তেতিয়া হি সাৰাউন্ডিংছৰ পৰা প্লান্টডালে CO2 টু লব তাৰে পিছত আহি পৰে যে অকল ষ্টমাটাৰ 3D নহয় স্টেমছ ৰুটছ তাৰ সাৰফেসে দিও এক্সচেঞ্জ অফ গেसेस টেক্স প্লেস হয় তাৰ পিছত আহি পৰে যে গাৰ্ডছেলৰ কাম কি গাৰ্ডছেলৰ যদি মই ফানি ৱেট ক'ব যাও তেতিয়া হলে মানে মোৰ ভাষাত আৰু আপোনালোকে মাইন্ড নকৰিব বাৰু মোৰ ভাষাত যদি মই গাৰ্ডছেলক ক'ব যাও তেতিয়া হলে চকীদাৰ বুলি কম মই গাৰ্ডছেলক এনিৱে তো গাৰ্ডছেলে কি কৰে গাৰ্ডছেলে ওপেনিং এন্ড ক্লোজিং অফ ষ্টমাটাৰ যেটো পোৰ আছে সেই পোৰটোক ওপেন কৰা বা ক্লোজ কৰা আপোনালোকে ৰাজাৰ যি দৰবাৰী থাকে তেনেকুৱা বুলিও ক'ব পাৰে গাৰ্ডছেলক তো আৰু এটো ওপেনিং আৰু ক্লোজ কেতিয়া হয় the opening and closing of pore is a function of guard cell মই কলো আপোনালোকক guard cellৰ কাম হয় opening আৰু close কৰা the guard cell swell when water flows into them যেতিয়া পানী তাতে আহি যাব না guard cell তাতে হি ফুলি যাব আৰু ফুলি গলে কি হ'ব এই stomatal pore to open হৈ যাব ফুলি গলে আৰু similarly the pore closes if the guard cells shrink তো যেতিয়া পোৰটো ক্লোজ হ'ব তেতিয়া কেতিয়া যেতিয়া এই গাৰ্ডছেলটো চেপ্টা হৈ যাব বুজি পাইছে ন এটো পানী হিলে হি ফুলি যাব ফুলি গলে পোৰটো খোলা যাব পানীখিনি গুছি গলে হি শ্ৰিংক হৈ যাব এনেকে আচ্ছা শ্ৰিংক কিয় হৈ যায় কাৰণ প্লান্ট এডালে যেতিয়া ফটোসিনথেসিস প্ৰসেসটো কমপ্লিট কৰে তাৰ পিছত তা কাৰ্বন ডাই অক্সাইড নালাগে সেইখিনি সময়ত হি শ্ৰিংক হৈ যায় তো আই হোপ এইখিনি আছিল ষ্টমাটা আৰু গাৰ্ডছেলৰ ওপৰত আপোনালোকে বুজি পাইছে চাগে আহক আমি এতিয়া হেটেৰোট্ৰপিক নিউট্ৰিশনৰ ওপৰত বাকিখিনি কথা ডিসকাস কৰো তো फ्रेंड्स এতিয়া আহো আমি হেটেৰোট্ৰপিক নিউট্ৰিশনৰ ওপৰত फ्रेंड्स মই আপোনালোকক ডেফিনিশনটো লিখি দিম হেটেৰোট্ৰপিক নিউট্ৰিশন কি আপোনালোকে স্ক্ৰিনশ্বট মাৰি লিখি লব the mode of nutrition in which
organisms depend upon plants and other organisms is called heterotrophic nutrition. যদি আমি এক্সাম্পল লওঁ তেতিয়াহ'লে হিউম্যান, ডগ, এমিবা। চাব এতিয়া দ্য মোড অফ নিউট্ৰিশ্যন ইন হুইচ অৰ্গেনিজমছ ডিপেণ্ড আপন প্লেণ্টছ, এইটোতো আমি গম পাওঁ হেটাৰট্ৰপে প্লেণ্টৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু মই ইয়াতে আদাৰ অৰ্গেনিজমছ বুলিও লিখিছোঁ কাৰণ আমি হেটাৰট্ৰপিক নিউট্ৰিশ্যনক আৰু ফাৰ্ডাৰ ডিভাইড কৰিম বেলেগ বেলেগ টাইপত। তো তাতে সেই কেইটা নিউট্ৰিশ্যনৰ টাইপত তাহাঁতে মানে আদাৰ অৰ্গেনিজমছৰ ওপৰত ডিপেণ্ড কৰে, সেইকাৰণে মই ডেফিনেশ্যনটোতে লিখি দিছোঁ যে দ্য মোড অফ নিউট্ৰিশ্যন ইন হুইচ organisms depend upon plants and other organism is known as heterotrophic nutrition. আপোনালোকে ফাৰ্ডাৰ যেতিয়া মই এইটো ডিভাইড কৰিম, যেতিয়া ইয়াক মানে ভগুৱাই দিম, তেতিয়া আপোনালোকে গম পাব যে কোনটো নিউট্ৰিশ্যনত কোনবিলাক অৰ্গেনিজমছে কেনেকৈ ডিপেণ্ড কৰে আদাৰ অৰ্গেনিজমছৰ ওপৰত। তো আহক ফ্ৰেণ্ডছ, আমি হেটাৰট্ৰপিক নিউট্ৰিশ্যনক ফাৰ্ডাৰ ডিভাইড কৰোঁ। প্ৰথম টাইপটো হ'ল হলোজয়িক নিউট্ৰিশ্যন। It is a process in which organisms intake solid and liquid food particles. এইটো এটা এনেকুৱা নিউট্ৰিশ্যনৰ টাইপ য'ত অৰ্গেনিজমছে সলিড আৰু লিকুইড ফুড পাৰ্টিকলছে লয়, তাত বাহিৰে বেলেগ নলয়। তো ফ্ৰেণ্ডছ, হলোজয়িক নিউট্ৰিশ্যন মানে কি? ইটছ এ মোড অফ নিউট্ৰিশ্যন ইন হুইচ অৰ্গেনিজমছ ইনটেক সলিড এণ্ড লিকুইড ফুড পাৰ্টিকলছ। গোটা আৰু পনীয়া বস্তু যিটো অৰ্গেনিজমছে লয়, ইনটেক কৰে, সেইটো টাইপৰ নিউট্ৰিশ্যনকে আমি হলোজয়িক নিউট্ৰিশ্যন বুলি কওঁ। আৰু হলোজয়িক নিউট্ৰিশ্যনৰ ভিতৰত আমি পঢ়োঁ লায়ন পৰে, অল এনিমেলছ বুলি নকওঁ, বহুতকেইটা এনিমেলছৰ টাইপ হলোজয়িক নিউট্ৰিশ্যনত পৰে। ইয়াৰ পিছত আহে চেপ্ৰফাইটিক নিউট্ৰিশ্যন। এইটো হেটাৰট্ৰপিক নিউট্ৰিশ্যনতে পৰে, হেটাৰট্ৰপিক নিউট্ৰিশ্যনৰ ভাগতে পৰে। আৰু আহক আমি ইয়াৰ ডেফিনেশ্যনটো লিখোঁ। Saprotrophic nutrition. It's a type of nutrition in which organisms depend upon dead and decomposed matter. For example, fungi, mushroom. তো এইটো এটা এনেকুৱা টাইপ অফ নিউট্ৰিশ্যনৰ প্ৰচেছ হয় য'ত অৰ্গেনিজমছবিলাকে কিহৰ ওপৰত ডিপেণ্ড কৰে? ডেড আৰু ডিকম্প'জড, মৰা বা যিবিলাকত লাইফ নাই, আৰু ডিকম্প'জ যিবিলাক ধৰি লওক আপোনালোকে পচি গৈছে, সেইবিলাকৰ ওপৰত যিবিলাক অৰ্গেনিজমছে ডিপেণ্ড কৰে, সেইবিলাক খাদ্যৰ ওপৰত যিবিলাক অৰ্গেনিজমছে ডিপেণ্ড কৰে, তেনেকুৱা টাইপৰ নিউট্ৰিশ্যনকে আমি চেপ্ৰফাইটিক নিউট্ৰিশ্যন বুলি কওঁ। আৰু ইয়াৰ যোনবিলাক অৰ্গেনিজমছ হ'ব, সেই অৰ্গেনিজমছবিলাকক আমি চেপ্ৰফাইটছ বুলি ক'ম। এতিয়া মই আপোনালোকক এটা কুৱেশ্যন সুধোঁ, কুৱেশ্যনটো আপোনালোকে কমেণ্ট বক্সত আমাক কৰি জনাব যে ভালচাৰেওতো, যোনটো আমাৰ থদং আছে বা আমি হাড়গিলা বুলি কওঁ, সিহঁতেওতো মৰা বস্তু বা যিবিলাক বস্তু পচি গৈছে সেইবিলাক বস্তুহে খায়, কিন্তু ভালচাৰক আমি চেপ্ৰফাইটছ বুলি নকওঁ। কিহৰ কাৰণে নকওঁ, এনচাৰটো আমাক কমেণ্ট বক্সত জনাব, আৰু এনচাৰটো পালে আমি নিশ্চয় সুখী হ'ম। তো ফ্ৰেণ্ডছ, বুজি পালে চেপ্ৰফাইটিক নিউট্ৰিশ্যনটো। তাৰে পিছত আহে পেৰাচাইটিক নিউট্ৰিশ্যন।
প্যাৰাসাইটিক নিউট্ৰিশন কি মই আপোনালোকক ফাৰ্স্ট ডেফিনেশনটো লিখি দিও a type of nutrition in which organism lives on the body surface and inside the body of an organism is known as parasitic nutrition. अच्छा example Cascata. So friends, we have discussed about the heterotrophic nutrition and its type, and now we are going to discuss about how do organisms obtain their nutrition. So ami kotha patim je beleg beleg organisms e nutrition keneke loy depending upon organisms ok bhag kora goise unicellular aru multicellular. Unicellular e nutrition to beleg ke loy, multicellular e beleg ke loy. Multicellular bishoye multicellular nutrition to keneke loy hetu ami next part ot pori asu. বৰ্তমান আমি ইউনিসেলুলাৰ অৰ্গানিজমছে নিজৰ নিউট্ৰিশনটো কেনেকৈ লয় হেতু আমি পঢ়িম এটো পাৰ্টত তো ইউনিসেলুলাৰ অৰ্গানিজমছৰ যদি এক্সাম্পল চাব যায় তেতিয়া হলে এমিবা প্যাৰামেচিয়াম তো আমি এই ডায়াগ্ৰামটোত এমিবাৰ নিউট্ৰিশনটো কেনেকৈ লয় হেতুৰ ওপৰত ডিসকাস কৰিম তো আপোনালোকে চাব পাৰে এইটো হল এমিবা এই গোটেইখিনি এমিবাৰ সাৰফেস হয় আৰু হি নিজৰ সাৰফেসক ইউজ কৰে ফুড পাৰ্টিকলটো নিউট্ৰিশনটো লোৱাৰ কাৰণে হি নিজৰ সাৰফেসক ইউজ কৰে এইটো হল এমিবাৰ নিউক্লিয়াছ আৰু এইটো হল ফুড পাৰ্টিকলছ Next step কি কৰে হি ফিংগাৰ লাইক তাৰ সাৰফেসৰ কি কৰে তাৰ সাৰফেসটো ফিংগাৰ লাইক এক্সটেনশন কৰে টেম্পোৰাৰি হয় তো পার্মানেন্ট নহয় যাতে ফুড পাৰ্টিকলটো হি লব পাৰে ফিংগাৰ লাইক এক্সটেনশন কৰে আৰু তাৰে পিছত কি কৰে হি ফিউজ কৰে নিজকে ফিউজ কৰি কিনে এটা ফুড ভেকুল সৃষ্টি কৰে যত হি ফুড পাৰ্টিকলটো ভিতৰত লৈ লয় ঠিক আছে তাৰে পিছত কি হয় ইনসাইড দি ফুড ভেকুল ইয়াৰ ভিতৰত কি কৰিব যিবিলাক কমপ্লেক্স সাবস্টেন্স আছে মানে ফুডটো ডাইজেস্ট কৰা নাই মানে হি কমপ্লেক্স ষ্টেটতে আছে সেই কমপ্লেক্স ষ্টেটক হি সিম্পল কৰিব ব্ৰেকডাউন কৰি কিনে ভাঙি কিনে সিম্পল কৰিব আৰু সিম্পল কৰি কিনে কি কৰিব তাক ডিফিউজ কৰি দিব সাইটোপ্লাজমলৈকে ডিফিউজন প্ৰসেছটো মই আপোনালোকক কৈছিলো চাগে আগতে আমাৰ আগৰ ভিডিঅত ডিফিউজন মানে the process in which molecule moves from higher concentration to lower concentration is known as diffusion ঠিক আছে মই ডিফিউজনৰ কথাটো কলোৱে সেই খাদ্যটোক কি কৰিব হি ব্ৰেক কৰি দিব কমপ্লেক্স খাদ্যটোক ব্ৰেক কৰি কিনে সিম্পল ফৰ্মত আনিব আৰু সেই সিম্পল ফৰ্মৰ খাদ্যটোক ডিফিউজ কৰি দিব সাইটোপ্লাজমলৈকে ঠিক আছে তাৰে পিছত যোনখিনি অলাগতিয়াল বস্তু আছে হি তাৰ সাৰফেসৰ কাষত আনি কিনে বাহিৰত থ্ৰো আউট কৰি দিব তো এইটো আছিল ইউনিসেলুলাৰ অৰ্গানিজমছে ফুড কেনেকৈ লয় তো যদি আপোনালোকক এক্সাম্পল হুদে ইউনিসেলুলাৰ অৰ্গানিজমছৰ আপোনালোকে এমিবা লিখিব প্যাৰামেচিয়াম লিখিব ঠিক আছে তো এতিয়া আমি চাম মাল্টিসেলুলাৰ অৰ্গানিজমছ ফৰ এক্সাম্পল হিউম্যান বিং নিউট্ৰিশন কেনেকৈ লয় তো আহক আমি চাও নিউট্ৰিশনে হিউম্যান বিঙে নিউট্ৰিশন কেনেকৈ লয় সো নাও উই আৰ গোইং টু ডিসকাস এবাউট দি নিউট্ৰিশন ইন হিউম্যান বিঙত নিউট্ৰিশনটো কেনেকুৱা টাইপত হয় কেনেকৈ লয় সেইখিনিৰ কথাৰ ওপৰতে আমি অলপমান কথা ডিসকাস কৰিম তো ফাৰ্স্টলি মই আপোনালোকক তাৰে আগতে এই ডায়াগ্ৰামটো ভালকৈ দেখাব চেষ্টা কৰিম এলিমেন্টাৰী কেনেলৰ ডায়াগ্ৰাম হয়তো হিউম্যানৰ এলিমেন্টাৰী কেনেলৰ ডায়াগ্ৰাম আপোনালোকে চাব পাৰে এই টাঙৰ হেৰিটো দিয়া আছে টাং আমাৰ জিভাখন কোনখিনি জায়গাত থাকে এইখিনি মাউথ টাং মাউথ টিথ টুগেদাৰ আমি বাকল কেভিটি বুলি কওঁ তাৰে পিছত আহে ইছ'ফেগাছ stomach small intestine large intestine anus liver pancreas bile duct gallbladder diaphragm তো এই গোটেইখিনিৰ বিষয়ে আমি ইয়াত আপোনালোকে দেখিছে বেলেগ বেলেগ বহুত বিভিন্ন ধৰণৰ অৰ্গান আছে এই বিভিন্ন ধৰণৰ অৰ্গানৰ ফাংচনছ কি বিভিন্ন ধৰণৰ এনজাইমছৰ ফাংচনছ কি এই গোটেইখিনি কথা আমি এইখিনি হিউম্যান বিঙে কেনেকৈ নিউট্ৰিশন লয় তাৰে ওপৰত আমি ভিত্তি কৰি এই গোটেইখিনি কথা ডিসকাস কৰিম তো প্ৰথম কথা ক'ব গ'লে we eat various types of food which has to pass through the same digestive tract আমি মাংস খাও ভাত খাও ৰুটি খাও দালি খাও তৰকাৰী খাও বেলেগ বেলেগ ধৰণৰ খাদ্য খাও কিন্তু আমাৰ সেই খাদ্যটো এই পেটৰ নলীডালেদি ইছ'ফেগাছৰ থ্ৰুইদি যাব লাগিব ঠিক আছে
Naturally, the food has to process to generate particles which are small and of same texture. So, যদি naturally চাব যাও food to কি হ'ব food has to be processed. That means process means it has to go through some sort of mechanical or chemical operation to generate যাতে particle generate কৰিব পাৰে আৰু সেইবিলাক particle small আৰু same texture একে সৰু সৰু আৰু দেখাত একে একে যাতে হয় ঠিক আছে and this is achieved by crushing the food with our teeth আৰু এটো কেনেকৈ হ'ব যেতিয়া আমি খাদ্যটো চবাম আমাৰ মুখেৰে যেতিয়া দাঁতেৰে চবাম আমি তাৰে পিছত সেই দাঁতেৰে চবালে কি হৈ যায় ফুডটো সৰু সৰু হৈ যায় মুখতে গটেখিনি প্ৰসেস নহয় ডাইজেশনৰ since the lining of canal is soft এই যোনটো লাইনিংৰ কথা কৈছে এই লাইনিংৰ কথা কৈছে এই elementary canalৰ এই লাইনিংটো বহুত সফট হয় তো তাৰে কাৰণে the food is also weighted to make its passes through তাৰে লগত কি কয় আমাৰ মুখত যোনটো saliva আছে যোনটো আমি লেলাউটি বুলি কওঁ হেইটো ফুডৰ লগত মিক্স হৈ যায় যাতে সেই ট্ৰেকৰ থ্ৰুইদি esophagus থ্ৰুইদি ফুডটো ভালকৈ পাস হ'ব পাৰে ঠিক আছে আচ্ছা this is actually not water but a fluid called saliva secreted by salivary glands তো আমাৰ বহুতে কয় যে মুখত জিভাৰ পানী পৰিছে তো বেসিক্যালি फ्रेंड्स এটো পানী নহয় ঠিক আছে হেতু পানী নহয় হেতু কি হেতু এটা লিকুইড ফ্লুইড যাক আমি saliva বুলি কওঁ আৰু হেতু saliva তো কৰ পৰা ওলাই salivary glands যদি কোৱেশ্চন এক্সামত কোৱেশ্চন আহে saliva কৰ পৰা ওলাই বা which gland secrete saliva you can answer that salivary glands ঠিক আছে তাৰপিছত another aspect of food is we ingest is its complex nature মানে আমি যোনটো খাদ্য খাওঁ ন হি কমপ্লেক্স ষ্টেটত থাকে সিম্পল ষ্টেটত নাথাকে তো আমি সেই কমপ্লেক্স ষ্টেটটো খাই কিনেহে ডাইজেষ্ট কৰাৰ পিছত হি সিম্পল ষ্টেটত যায় তাৰে পিছতহে আমাৰ দেহাত এবজৰ্পচন হয় তো গটেখিনি প্ৰসেস আমি পাই আছো তলত আচ্ছা if it has to be absorbed from alimentary canal it has to be broken into smaller molecules যদি elementary canal হে খাদ্যটো এবজৰ্ব কৰিব লাগে তো সেই খাদ্যটো কি হ'ব সেই কমপ্লেক্স খাদ্যটো আমি ব্ৰেক কৰিব লাগিব সিম্পলাৰ খাদ্যলৈকে and this is done with the help of biological catalyst called enzymes আৰু এটো কেনেকৈ হ'ব biological catalystৰ সহায়তে হ'ব আচ্ছা catalyst মানে মই আপোনালোকক কৈছিলো catalystে কি কৰে যিকোনো ৰিএকচন এটা ৰেট যোনটো ৰেট ব্ৰিড যোনটো মাত্ৰা হেতু চেঞ্জ কৰে ঠিক আছে যদি ফাস্ট কৰিব লাগে ফাস্ট কৰে স্লো কৰিব লাগে যদি স্লো কৰে ঠিক আছে তো বায়োলজিক্যাল এনজাইমছৰ সহায়ত কি কৰে এই ফুডটো ব্ৰেক হয় কোড হয় আপোনালোকে গম পাব the saliva contains an enzyme called salivary amylase আৰু saliva যোনটো এনজাইম থাকে ন সেই এনজাইমটোৰ নাম salivary amylase এটো আপোনালোকে নোট কৰি ল'ব যে saliva যোনটো এনজাইম থাকে হেতুৰ নাম salivary amylase এক্সামত আহিব পাৰে that breaks down starch which is complex molecule to give simple sugar আচ্ছা starch is a form of carbohydrate ঠিক আছে আমি যোনটো ধৰি লওক আলু ভাত ৰুটি এইবিলাকত starch থাকে কাৰ্বোহাইড্ৰেট থাকে তো সেই কাৰ্বোহাইড্ৰেটক কি কৰিব লাগিব আৰু সেই কাৰ্বোহাইড্ৰেটটো কমপ্লেক্স ষ্টেটত থাকে তাৰ সিম্পল ফৰ্মটো কি সুগাৰ কাৰ্বোহাইড্ৰেটৰ সিম্পল ফৰ্মটো হল সুগাৰ ঠিক আছে তো salivary amylaseৰ কাম কি ফাংচন কি salivary amylase starchক ব্ৰেক ডাউন কৰি কিনে সুগাৰলৈকে কনভাৰ্ট কৰে দ্যাট মিন্স কাৰ্বোহাইড্ৰেটক ব্ৰেক কৰি কিনে সুগাৰলৈকে কনভাৰ্ট কৰে কোনে কৰে salivary amylase আৰু salivary amylase কি এইটো এটা এনজাইম ঠিক আছে the food is mixed thoroughly with saliva and moved around the mouth while chewing by the muscular tongue আমি যেতিয়া সবাই থাকো saliva লগত মিক্স হ'ব মিক্স হৈ কিনে ফুডটো আমাৰ গলেদি যাই থাকিব that means through esophagus আচ্ছা from the mouth the food is taken into the stomach through the food pipe or esophagus মুখৰ পৰা আমাৰ এই খাদ্যটো পেটলৈকে যাব কোন কহেদি যাব through esophagus or through food pipe esophagus-ক আমি food pipe বুলিও কওঁ ঠিক আছে the stomach is large organ which expands when food enters it stomach এটা বহুত ডাঙৰ অৰ্গান হয় আমাৰ দেহাত আৰু যেতিয়া খাদ্য আমাৰ পেটত যায় আমাৰ পেটটো কি হয় ফুলে চাহিলৰ দৰে মান তলত কৰিব লাগিব The muscular walls of stomach help in mixing the food thoroughly with more digestive juices. তো তাৰ পিছত কি হয় ষ্টমাকত যেতিয়া যাব ফুডটো ষ্টমাকত যেতিয়া যাব ষ্টমাকত যিবিলাক ওয়াল আছে আপোনালোকে দেখা পাইছে এই ওয়াল মানে ভিতৰত যাব ভিতৰৰ বাহিৰৰ যোনটো সাৰফেস হয়
এই ৱাল বুলি কৈছোঁ মই এনেকৈ দেখাইছোঁ আপোনালোকৰ হাতেৰে তো দ্য মাস্কুলাৰ ৱাল অফ দ্য ষ্টমাক হেল্প ইন মিক্সিং দি ফুড থ্ৰলি উইথ মোৰ ডাইজেষ্টিভ জুচেছ ষ্টমাকত আমাৰ ডাইজেষ্টিভ জুচ থাকে আৰু সেই ডাইজেষ্টিভ জুচ আমাৰ যোনখিনি খাদ্য আপোনালোকে খাব সেই চেলাইভাৰ লগত মিক্স হৈ যোনখিনি খাদ্য আমাৰ পেটত যাব সেই খাদ্যখিনিৰ লগত এই ডাইজেষ্টিভ জুচ যিবিলাক ডাইজেষ্টিভ জুচ ষ্টমাকত আছে সেই ডাইজেষ্টিভ জুচখিনি মিক্স হৈ যাব ঠিক আছে The digestion in stomach is taken care by gastric glands present in the wall of stomach. আচ্ছা stomachত gastric gland বুলি এটা gland আছে গ্ৰন্থি আছে য'ত ডাইজেষ্টিভ জুচ থাকে আৰু তাতে কি কি ডাইজেষ্টিভ জুচ থাকে এটা হ'ল HCl হাইড্ৰক্লৰিক এচিড তাৰ পিছত থাকে পেপচিন তাৰ পিছত থাকে মিউকাছ ঠিক আছে ইয়াৰ গতিকেইটাৰে ফাংচন কি কি মই আপোনালোকক কৈ আছোঁ প্ৰথম কথা হ'ল হাইড্ৰক্লৰিক এচিডে কি কৰিব আপোনালোকে যোনটো খাদ্য খালে পেটত গ'ল হাইড্ৰক্লৰিক এচিডে মিক্স হৈ যাব সেই খাদ্যটোৰ লগত আৰু মিক্স হ'লে কি হ'ব সেই খাদ্যটো এচিডিক হৈ যাব আমি গম পাওঁ ন যেতিয়া এচিড এটা কিবা এটা বস্তুৰ লগত মিক্স হৈ যায় ইট বিকামছ এচিডিক দ্য মিডিয়াম ইজ গোয়িং টু বি এচিডিক ঠিক আছে তো যেহেতু মিডিয়ামটো এচিডিক হ'ব আমাৰ পেটৰ যিটো ইনাৰ লাইনিং আছে সেই ইনাৰ লাইনিংটো ডেষ্ট্ৰয় হোৱাৰো চান্স আছে কাৰণ HClটো এটা ষ্ট্ৰং এচিড হয় তো সেই ইনাৰ লাইনিংটো আমাৰ ষ্টমাকৰ ইনাৰ লাইনিংটো প্ৰটেক্ট কৰাৰ কাৰণে গ্যাস্ট্ৰিক গ্ল্যান্ডে সাইমলটেনিয়াছলি মিউকাছক ৰিলিজ কৰিব আৰু মিউকাছে আমাক HClৰ যিটো প্ৰভাৱ আছে তাৰে পৰা বচাব তো মই আপোনালোকক ক'লোৱে গ্যাস্ট্ৰিক গ্ল্যান্ডত কি কি ডাইজেষ্টিভ জুচ থাকে প্ৰথমটো হ'ল হাইড্ৰক্লৰিক এচিড নেক্সট হ'ল পেপচিন এটা প্ৰটিন ডাইজেষ্টিভ এনজাইম পেপচিন ইজ এ প্ৰটিন ডাইজেষ্টিভ এনজাইম নেক্সট মিউকাছৰ কাম কি মিউকাছ প্ৰটেক্টছ দি ইনাৰ লাইনিং অফ ষ্টমাক ফ্ৰম দি একশ্যন অফ HCl তো ইয়াৰ পিছত আহে খাদ্যখিনি যেতিয়া স্মল ইন্টেষ্টাইনত যাব তাতে কেনেকুৱা প্ৰচেছ ষ্টাৰ্ট হ'ব তো তাৰে কাৰণে মই শ্লাইডখন অলপমান ডাউন কৰি দিব কম ওকে তো খাদ্যখিনি পেটৰ পৰা যেতিয়া স্মল ইন্টেষ্টাইনলৈ যাব তাত কেনেকুৱা প্ৰচেছ আছে প্ৰথম কথা হ'ল খাদ্যখিনি যেতিয়া পেটৰ পৰা স্মল ইন্টেষ্টাইনলৈ যাব তাত এটা লিংক আছে আৰু সেই লিংকটোৱে হ'ল স্প্ৰিনষ্টাৰ মাসল ইয়াৰ থ্ৰুৰে যাব ঠিক আছে আৰু অলপ এমাউণ্টহে যাব আপুনি যিমান খাইছে একেবাৰে গোটেইখিনি স্মল ইন্টেষ্টাইনলৈ গুচি নাযায় আৰু তাৰে পৰা কি হ'ব আৰু স্মল ইন্টেষ্টাইনটো আমাৰ হিউমেন বডিৰ সবচে লম্বা পাৰ্ট হয় এলিমেণ্টাৰী কেনেলৰ সবচে লম্বা পাৰ্ট একদম লম্বা পাৰ্ট লংগেষ্ট পাৰ্ট আৰু হেতু অৰ্গানিজম সাপেক্ষে বেলেগ হাৰ্বিভৰাছ অৰ্গানিজমছ বা হাৰ্বিভৰাছ এনিমেলছৰ কাৰণে স্মল ইন্টেষ্টাইনৰ যিটো লেন্থ আছে হেতু বেলেগ কাৰ্নিভৰাছ এনিমেলছৰ কাৰণে স্মল ইন্টেষ্টাইনৰ যিটো লেন্থ আছে হেতু বেলেগ কিয়নো দুটাৰে খাদ্য দুটা বেলেগ হাৰ্বিভৰাছ এনিমেলে বিশেষকৈ গ্ৰাছ খায় ঘাঁহ খায় আৰু কাৰ্নিভৰাছ এনিমেলে মাংস খালে আমাক স্মল ইন্টেষ্টাইনৰ যিটো লেন্থ আছে হেতু বেছি নহলেও হয় কাৰণ কিয় মাংসটো ইজিলি ডাইজেষ্ট হয় কিন্তু ইন কেছ অফ হাৰ্বিভৰাছ এনিমেল তাহাতে যেহেতু ঘাঁহ খায় ঘাঁহটো ইমান ইজিলি ডাইজেষ্ট নহয় সেইকাৰণে তাহাতে চাবচোন আপুনি গৰুক চাব গৰু এবাৰতে খাই কিনে গিলি নিদিয়ে এবাৰ খাই সবাই খাই কিনে পেটৰ ভিতৰত নি কিনে আৰু এবাৰ মানে উভতাই আনে আৰু সবাই তাৰে পিছতহে সেইকাৰণে লেন্থটো ডিপেণ্ড কৰে আপোনাৰ অৰ্গানিজম সাপেক্ষে এনিমেল সাপেক্ষে তাৰে পিছত আহে Small intestine is a site of complete digestion of carbohydrate, proteins and fat. So small intestine होते protein, fat আৰু carbohydrate और complete digestion হয় মই আপোনালোকক কৈছিলো carbohydrate, protein, fats এইকেইটা হল nutrients ক'ত থাকে এইকেইটা খাদ্যত থাকে ঠিক আছে আৰু তাত কোনে হেল্প কৰে small intestine কোনে হেল্প কৰে it receives the secretion of liver and pancreas for this purpose liver আৰু pancreas তাত জুস দি কিনে নিজৰ কি জুস দে আমি গম পাম বা প্যানক্ৰিয়াটিক এনজাইম কি প্যানক্ৰিয়াটিক জুস কি সেই গোটেইখিনি কথা আমি গম পাম তো লিভাৰ আৰু প্যানক্ৰিয়াছে জুস দি কিনে এইখিনি ডাইজেষ্ট কৰাত সহায় কৰে কোনখিনি কাৰ্বোহাইড্ৰেট প্ৰটিনছ আৰু ফেটছক ঠিক আছে এতিয়া কথা হ'ল আমাৰ ষ্টমাকৰ পৰা যোনখিনি খাদ্য যাব স্মল ইন্টেষ্টাইনলৈ থ্ৰু স্প্ৰিনষ্টাৰ মাসল সেই খাদ্যখিনি এচিডিক হৈ আছে কাৰণ তাৰ লগত HCl মিক্স হৈ আছে এতিয়া যদি প্যানক্ৰিয়াটিক জুসে স্মল ইন্টেষ্টাইনত কাম কৰিব লাগে সেই খাদ্যখিনিক আমি এলকালাইন অৰ্থাৎ বেসিক কৰিব লাগিব তেতিয়াহে সেই খাদ্যখিনিত প্যানক্ৰিয়াটিক জুসে কাম কৰিব পাৰিব আৰু এইটো কোনে কৰিব বাইল জুসে কৰিব বাইল জুস ক'ত থাকে বাইল জুস ষ্টৰড হৈ থাকে আমাৰ গল ব্লাডাৰৰ পৰা বাইল জুসখিনি যেতিয়া ৰিলিজ হ'ব স্মল ইন্টেষ্টাইনলৈকে
তেতিয়া সেই খাদ্যখিনি ইট বিকামছ এলকেলাইন আৰু তাৰে পিছতহে পেংক্ৰিয়াটিক জুচে কামখিনি কৰিব পাৰিব চাওকচোন আমি কেনেকৈ কৰে তো bile juice from the liver accomplishes this in addition to acting on fats আৰু bile juice ফ্যাটৰ ওপৰত কাম কৰে ঠিক আছে ফ্যাট are present in the intestine in the form of large globules তো ইন্টেষ্টাইনত ফ্যাটখিনি কেনেকৈ থাকে আমি যোনখিনি ফ্যাট খাওঁ খাদ্যত যোনখিনি ফ্যাট থাকে সেইখিনি ষ্টমাকত গ'ল ষ্টমাকত অলপ ব্ৰেকডাউন হ'ল তাৰে পিছত আৰু স্মল ইন্টেষ্টাইনত যেতিয়া যাব সেইটো কি পৰ্যায়ত থাকে সেইটো লাৰ্জ গ্লোবিউল হিচাপে থাকে ডাঙৰ ডাঙৰ বলৰ দৰে তেনেকৈ থাকে which makes it difficult for enzymes to act on them কোনটো এনজাইম পেনক্ৰিয়েটিক এনজাইমৰ কাৰণে ডিফিকাল্ট হৈ যায় সেই লাৰ্জ গ্লোবিউলখিনিক ভাঙাৰ কাৰণে ঠিক আছে bile salts break them into smaller globules increasing the efficiency of enzyme তো bile juice কি কৰে সেই লাৰ্জ গ্লোবিউলছ আছে লাৰ্জ ফ্যাট গ্লোবিউলছ আছিল সেই লাৰ্জ ফ্যাট গ্লোবিউলছক ব্ৰেক ডাউন কৰাত সহায় কৰে যাতে পেনক্ৰিয়াটিক এনজাইমে তাত কাম কৰিব পাৰে ঠিক আছে So this is similar to the emulsifying action of soaps on dirt that we have learned in chapter 4. Chapter 4 to মই এতিয়া start কৰা নাই যেতিয়া কৰিম মই গোটেইখিনি কথা কম emulsifying action of soap কি বস্তু ঠিক আছে তাৰপিছত আহে the pancreas secrete pancreatic juice which contain enzymes like trypsin এতিয়া অলপ আগতে আমি কৈছো এই এনজাইমটোৰ কথা তো pancreatic juiceত কি থাকে এটা এনজাইম থাকে যাৰ নাম কি trypsin আৰু ই কিহত সহায় কৰে প্ৰটিন ডাইজেষ্ট কৰাত সহায় কৰে ঠিক আছে protein digest কৰাত কোনটো এনজাইমে সহায় কৰে আপোনালোকক যদি কোৱেশ্চন আহে আপুনি লিখিব লাগিব trypsin TRYPSIN ঠিক আছে আৰু এটা জুচ হলে যাৰ নাম লিপেজ আৰু লিপেজৰ কাম কি ফৰ ব্ৰেকিং ডাউন অফ ইমালসিফাইড ফ্যাটস লিপেজৰ কাম হল যোনবিলাক ফ্যাট আছে সেই ফ্যাট বিলাকক ব্ৰেক ডাউন কৰা ঠিক আছে the enzymes present in it finally convert the proteins into amino acid আচ্ছা তো প্ৰটিনৰ সিম্পলাৰ ফৰ্মটো কি protein simpler form to hall amino acid আমি আগতেও পাই আছো ক্লাস 7 8 স্ট্যান্ডার্ডৰ সায়েন্সতো পাই আছো যে protein simpler form to hall amino acid মানে protein breakdown হয় একদম simpler form যেটো absorb কৰিব আমাৰ দেহাই হেতু হৈছে amino acid carbohydrate into glucose carbohydrateৰ simple form to hall glucose আৰু ফ্যাটৰ fatty acid and glycerol ঠিক আছে এইকেইটা আপোনালোকৰ একদম ইম্পৰ্টেন্ট পইণ্ট হয় আপোনালোকে নোট ডাউন কৰি ল'ব যে protein simpler form to কি amino acid কাৰ্বোহাইড্ৰেটৰ সিম্পলাৰ ফৰ্মটো কি গ্লুকোজ আৰু ফ্যাটৰ সিম্পলাৰ ফৰ্মটো কি ফ্যাটি এসিড এন্ড গ্লাইকেৰল ঠিক আছে এইখিনি স্মল ইন্টেষ্টাইনত এইখিনি এনেকে এইখিনি প্ৰসেস হয় তাৰে পিছত ডাইজেষ্টিভ ফুড ইজ টেকেন আপ বাই দা ওয়ালস অফ স্মল ইন্টেষ্টাইন সেই যোনখিনি খাদ্য যাই থাকিব স্মল ইন্টেষ্টাইনত থ্ৰু দি এনেকে The inner lining of small intestine has numerous finger-like projection called villi. So স্মল ইন্টেষ্টাইনৰ ভিতৰতে এনেকুৱা ফিংগাৰ লাইক কিছুমান প্ৰজেকশনছ থাকিব যাৰ নাম হল ভিলি আৰু ভিলিৰ কাম কি আমি চাও হক ভিলি ইনক্ৰিজেস দি সাৰফেস এৰিয়া ফৰ এবজৰ্পশন আমি হিউম্যান বডি আমি যেটা ফুড ইনটেক কৰো পাঁচটা প্ৰসেস আছে ফাৰ্স্ট উই ইনটেক দি ফুড এন্ড দিস প্ৰসেস ইজ নোন এজ ইনজেকশন তাৰে পিছত কি হয় ফুডটো ডাইজেষ্ট হয় আমাৰ তাৰে পিছত কি হয় এবজৰ্ব হয় এবজৰ্পশন তাৰে পিছত কি হয় এছিমিলেশন यानी মানে দেহাৰ চাৰিওল গতে জাগাক লাগিন ফুডটো যে যায় সেই প্ৰসেসটোকে আমি এছিমিলেশন বুলি কওঁ আৰু ফাইনালি এক্সক্ৰিশন তো কি কৈছে যে ভিলি ইনক্ৰিজেস দি সাৰফেস এৰিয়া ফৰ এবজৰ্পশন ডাইজেশন হোৱাৰ পিছত সেই ফুডখিনি এবজৰ্বটো কৰিব লাগিব আমাৰ দেহাই এবজৰ্ব কৰাৰ পিছতে এছিমিলেট কৰিব দেহা আমাৰ দেহাৰ সকলো পাৰ্টছলৈ তো এবজৰ্ব কৰাত কোনি সহায় কৰে ভিলি সহায় কৰে কেনেকে ভিলি ইনক্ৰিজেস দি সাৰফেস এৰিয়া ঠিক আছে and villi are richly supplied with blood vessels কি থাকে capillaries থাকে arteries থাকে veins থাকে এই গটেখিনি কথা arteries veins capillaries আমি ট্ৰান্সপোৰ্টেশন টু যেতিয়া পঢ়িম এই লাইফ প্ৰসেসৰে তেতিয়া আমি গম পাম তাৰে ওপৰত ডিটেইলছত কথা পাতিম তো ভিলিত মেইনলি capillaries এ লাগি থাকে তো capillaries এ কি কৰে which take the absorb food to each and every cell of the body আমাৰ দেহাৰ যিমান কেটা সেল আছে সেই সেলক লাগি এই খাদ্যখিনি লৈ যাব লাগিব তো কোনি লৈ যাব ব্লাডে লৈ যাব কেনেকে লৈ যাব থ্ৰু ভিলি উইথ দি হেল্প অফ ভিলি ঠিক আছে where it is utilized for obtaining energy building up new tissues and repair of old tissues আমি গম পাৱে খাদ্য কিহৰ কাৰণে ইউজ হয় আমি আগতে কথা পাতি আহিছো যে আমাক এনাৰ্জি লাগে এনাৰ্জিৰ কাৰণে নিউ টিস্যু বিল্ড আপ কৰাৰ কাৰণে পুৰণা টিস্যু ৰিপেয়াৰ কৰাৰ কাৰণে ঠিক আছে তো
তো এইখিনি আছিল স্মল ইণ্টেষ্টাইনৰ প্ৰচেছ স্মল ইণ্টেষ্টাইনত কি প্ৰচেছ ইউজড হয় আপোনালোকক যদি আহে একদম ফাৰ্ষ্টৰ পৰা লিখিব লাগিব মই যি কৈছোঁ স্প্ৰিনষ্টাৰ মাছল তাৰে পৰা লিখিব লাগিব স্মল ইণ্টেষ্টাইনত ফুডৰ কেনেকুৱা প্ৰচেছ হয় ফুডটো মানে কেনেকৈ ডাইজেষ্ট হয় এই গোটেইখিনি কথা আপোনালোকে লিখিব লাগিব ডিটেইলছত সেইখিনি কথা আমি আপোনালোকক PDF দি দিম আপোনালোকে চাই ল'ব পাৰিব কোনো কথা নাই তো তাৰে পিছত কি আহে চাওঁ আহক আমি The unabsorbed food is then sent into the large intestine. এতিয়া স্মল ইণ্টেষ্টাইনত যোনখিনি ফুড এবজৰ্ব নকৰে ভিলি যোনখিনি ফুড এবজৰ্ব নকৰে সেই ফুডখিনি কি হ'ব where it is intestine where its wall absorb more water from this material যোনখিনি আনএবজৰ্ব ফুড হ'ব সেইখিনি লাৰ্জ ইণ্টেষ্টাইনলৈকে গুচি যাব আৰু সেই লাৰ্জ ইণ্টেষ্টাইনত সেই আনএবজৰ্ব ফুডৰ পৰা যিখিনি পানী আছিল সেই পানীখিনি লাৰ্জ ইণ্টেষ্টাইনৰ ৱালে লৈ ল'ব ঠিক আছে The rest of the material is removed from the body through the anus. তো বাকিখিনি আমি পুৱাই কৰোঁৱে বাকিখিনি যোনখিনি আনৱান্টেড মেটেৰিয়েলছ আছে সেইখিনি বস্তু ওলাই যাব আমাৰ দেহাৰ পৰা The exit of this waste material is regulated by the anal sphincter. তো এক্সিটটো কোনে কৰে আৰু সেই মাসলছটোৰ নাম কি anal sphincter. তো মই আপোনালোকক বহুতকেইটা এনজাইমৰ কথা ক'লোঁ ডাইজেষ্টিভ জুচৰ কথা ক'লোঁ protein carbohydrate fats simpler form কেটাৰ কথা ক'লোঁ স্মল ইণ্টেষ্টাইনত কেনেকৈ প্ৰচেছটো হয় সেইটো ক'লোঁ চেলাইভা ক'ত থাকে সেইটো ক'লোঁ তাৰপিছত গ্ৰেষ্টিক গ্লেণ্ডত কি ডাইজেষ্টিভ জুচ থাকে সেইকেইটা কথা ক'লোঁ সেইকেইটাৰ ফাংচন ক'লোঁ এই গোটেইখিনি কথাই ইম্পৰ্টেণ্ট হয় আপোনালোকে চাব আপোনালোকে নোট ডাউন কৰিব আৰু তেতিয়াহে মানে এক্সামত আপোনালোকে এইখিনি কথা একদম ডিটেইলছত জানিলেহে এক্সামত আপোনালোকক যিকোনো কুৱেশ্যন আহিলে পাৰিব তো ফ্ৰেণ্ডছ আজিৰ নিউট্ৰিশ্যনৰ বিষয়ে এইখিনিয়ে আছিল নিউট্ৰিশ্যনত আৰু ইয়াত ছেপাৰেটলি নাই আকৌ বেলেগ আমি অটোট্ৰপিক নিউট্ৰিশ্যনৰ বিষয়ে ডিছকাছ কৰিলোঁ হেটেৰোট্ৰপিক নিউট্ৰিশ্যনৰ বিষয়ে ডিছকাছ কৰিলোঁ আৰু যদি আপোনালোকৰ কিবা কুৱেৰিজ আছে নিউট্ৰিশ্যন ৰিলেটেড আপুনি আমাক ইমেইল কৰি জনাব বা আমাৰ ইনষ্টাগ্ৰাম ID এটা আছে ট্ৰিপলি বুলি আপোনালোকে তাতেও জনাব পাৰে বা আমাৰ কমেণ্ট বক্সত জনাব পাৰে আমি আপোনালোকক নিশ্চয় ৰিপ্লাই দিম তাৰে তো এইখিনিয়ে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ